হেল্ল' নমস্কাৰ ৱেলকাম বেক টু মাই ইউটিউব চেনেল আদিছ ব্লগছ। তো আজি বতৰটোও ঠাণ্ডা, তো এইফালে চাওক বতৰটো ডাৱৰীয়া কৰি আছে। তো সেইকাৰণে ভাবিলোঁ আজি এটা মেগী চেলেঞ্জ কৰিম বুলি। আৰু আজি চেলেঞ্জটোত থাকিব আমাৰ এয়া মেগী, ৰ'ব দেখাইছোঁ, এয়া মেগী থাকিব আজি চেলেঞ্জ। তো আজি কোনে ফাৰ্ষ্ট খাব পাৰে তো মেগী চেলেঞ্জ কৰিম। আৰু চেলেঞ্জটোত থাকিব সেয়া অংকুৰ, তো ই কৰিব আজি চেলেঞ্জটো মোৰ লগত। তো কোনে মানে কৰিব পাৰে ফাৰ্ষ্ট আজি সেইটো চাম। আৰু আজি আমাৰ চেলেঞ্জটো কৰিবৰ কাৰণে সকলো ৰেডি। তো চেলেঞ্জৰ যোনে হাৰিব তাৰ কাৰণে আছে এয়া জলকীয়া, দুটা জলকীয়া খাব লাগিব। তো যোনে হাৰে, আৰু এইফালে দুইফালে মেগী লৈ লৈছোঁ। তো এই মেগীখিনি যোনে আগে খাব পাৰিব সি জিকিব, আৰু যোনে হাৰিব তাৰ কাৰণে মেইনলি হেৰি হ'ব, যোনে হাৰিব সি জলকীয়া খাব লাগিব। তো মজা লাগিব এই চেলেঞ্জটো ভিডিঅ'টো। তো দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু আমি চেলেঞ্জটো কৰিবলৈ ৰেডি। তো দুটাই, তো যোনে আগে খাব পাৰিব মানে সিটো জিকিবই, তাৰ একো নাই জিকাটোৰ। যোনে হাৰিব সি আজি মেইনলি মানে জলকীয়া, তো এই জলকীয়া দুটা খাব লাগিব। মানে ব'লক দেৰি নকৰি এই আমাৰ চেলেঞ্জটো আৰম্ভ কৰোঁ। ষ্টাৰ্ট। মই লগাই লওঁ এইটো ইয়াতে। তো ৰেডি ষ্টেডি ষ্টাৰ্ট। শিকিব লাগিব কিবা এটা। আৰু মই হাৰি গলো, তই জিকি গল। যি হওক মই ভালকে খাই লওঁ এতিয়া। চেলেঞ্জটোতো আমাৰ কমপ্লিট হৈ গ'ল, বাট এতিয়া মই জলকীয়া খোৱাই কথা। কাৰণ মোৰ জলকীয়া এনেই ঘৰত তৰকাৰী দিলে মই খোৱা নাযায়, কাৰণ অভ্যাস নাই জলকীয়া খোৱা। তো ই এতিয়া কৈ আছে খাব লাগিব, কাৰণ চেলেঞ্জটো হাৰাটো খাব লাগিবই। তো এতিয়া যিহেতু কিবা এটা কৰিব লাগিব, তো কি কৰোঁ চাওঁ, কেনেকৈ খাব পাৰি। তো অলপ ট্ৰাই কৰি চাওঁ, সেয়াই আৰু। চেলেঞ্জটো হাৰিলোঁ যিহেতু এতিয়া অকণমান জাষ্ট খাবলৈ ট্ৰাই কৰিম। তো আৰু হাৰিলোঁ, আৰু এতিয়া কি কৰিম, মই জলকীয়া খোৱা এনেই অভ্যাস নাই, তাতে খাব লাগিবই মানে। লাগবই, এটা দিন নহ'ব আকৌ। এইটো খাব লাগিব, এইটো খাব লাগিব, এইটো খাব লাগিব। অঁ, দুয়োটা চেলেঞ্জৰ সেইটোৱে আছিল না, দুয়োটা জলকীয়া শেষ কৰা। খাওঁ এতিয়া। চেনি অকণ লগালোঁ। কি জ্বলা লাগছি, নৰুৱা খাবা অংকুৰ। খাবই লাগিব এইখিনি। আৰু এক কামোৰ মাৰ, লাষ্ট আৰু এক কামোৰ। চেলেঞ্জটো চেলেঞ্জ। চেলেঞ্জ কৰিবি। আজি পাই গৈছোঁ মই, জ্বলা এনেই নাখাওঁ, তাতে আজি পাই গৈছোঁ। আৰু জ্বলা না জীৱনত এইখিনি হা এয়া কোনে কৰিব? এইখিনি নৰু খাবা আৰু। চেলেঞ্জ আৰু সেইকাৰণে নকৰিম মোৰ লগত, গম পাইছানে? তই খাব পাৰা ভাই, সেইকাৰণে চেলেঞ্জ নকৰিবি। নৰুৱা চেলেঞ্জ নাই, নৰুৱা। নেক্সট কেতিয়া লাগবি আৰু? মুদা নহ'ব। নেক্সটটো কেতিয়া আৰু? নেক্সট পিছত। A few minutes later. আৰু সেইদিনাখন যে মই বৰসভাত গৈছিলোঁ, সেই বৰসভাৰ আজি এতিয়া এই বৰ্তমান হেৰি আহিছে, প্ৰচেছন শোভাযাত্ৰা কৰি আছে। তালৈকে আমি প্ৰচেছন চাব যাম এতিয়া, আপোনালোকক দেখাই আছোঁ। আৰু বৰ ধুনীয়া সাংস্কৃতিক মানে শোভাযাত্ৰা হৈ আছে, তো সকলো দেখাম। তো তালৈ যাই আছোঁ, ব'লক মোৰ লগত। আৰু এই মানুহ ৰখি আছে, তো প্ৰচেছন আহি আছে, অলপ আগত আছে। তো এই পানীৰ ব্যৱস্থা কৰি আছে, পানী বিলাব মানুহবোৰক। তো সেয়া ৰাস্তা মানে ভৰ্তি হ'ব অলপ পিছত, পূৰা দেখাব পাৰিব। আৰু এই আহি পালে শোভাযাত্ৰা, তো একদম আদিতে আছে হাতী উঠাই, তো আনিছে, ভাল লাগিছে। তো মানুহ একবাৰ চাওকচোন কিমান হৈছে। আৰু বৰসভাৰ যিহেতু এইবাৰ ডাঙৰকৈ অনুষ্ঠিত কৰিছে, সেইকাৰণে মানুহো বহুত হৈছে। আৰু সেইকাৰণে বহুত মানুহ চাব আহিছে, আৰু চাই ভাল লাগিছে। ইমান ধুনীয়া, ইমান বহুত মানুহৰ লাইন সমাগম ঘটিছে। আৰু পিছত মানুহ আপোনাক দেখাই আছোঁ কিমান মানুহ হৈছে। সকলো মানুহ দেখা পাব ভিডিঅ'টোত, চাই থাকক।
আৰু মানুহ চাক না ইমান মানুহ আৰু একদম সেই পিছলে একদম লাইন লাইন গোটেই লাইনেই মানুহ চাক তো কিমান মানুহ হৈছে আৰু মই এনেকুৱা মানুহ দেখা নাছিলোঁ তো বহুত দীঘল লাইন তো আপুনি যিমান দেখা পাইছে তাতকৈ পিছত আৰু বহুত আছে মানুহ তো এয়া বিহুৰ সাজেৰে যাই আছে তাৰমানে বহুত মানুহ হৈছে গোটেই মানে বেজপাৰা গাঁও হওক তাৰে গোটেই মানুহখিনি আহিছে আৰু মানুহৰ পিছতে এইবোৰ গাড়ী তো এইবোৰ গাড়ীবোৰ আহিছে তো গাড়ীটো কিছুমান মানুহ উঠি আহিছে আৰু জতাই বুকি আনিছে সেইটো চাওক ই ৰিক্সাৰ ওপৰত সজাইছে বৰ ধুনীয়া লাগিছে জতাই বুকিটো ফাইনেলি এই শোভাযাত্ৰা মস্ত দীঘল লাইন শেষ হৈ গ'ল তো ইমান মই দীঘল শোভাযাত্ৰা দেখা নাছিলোঁ আগতে আৰু বহুত মানুহ হৈছে বৰসভাৰ তো কাৰণ এইবাৰ বহুত কোটি টকাৰ বাজেট কৰিছে বৰসভা ডাঙৰকৈ অনুষ্ঠিত হ'ব আৰু কাইলৈ হিমন্ত বিশ্ব শৰ্মা আহিব আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া তো মানে ভাল লাগিলে দেখা পায় তো শোভাযাত্ৰাটো আপোনালোক দেখালোঁ তো আজি নৰ্মেল ব্লগ আছিলে তো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ